দুৰ্গা পূজালৈ মাত্ৰ কেইটামান দিন বাকী আছে। আমি পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আজি ৩০০ বছৰীয়া ঐতিহ্যপূৰ্ণ এখন মহামায়া দুৰ্গা থান কাজিৰঙা আপোনালোকে সকলোৱে জানে। গতিকে চৰকাৰে যি গাইডলাইন দিছে সেই গাইডলাইন আমি সকলো আখৰে আখৰে পালন কৰি আমি আগন্তুক দুৰ্গা পূজা ভাগ অনুষ্ঠিত কৰিবৰ কাৰণে আমি কমিটিয়ে সম্পূৰ্ণ সাজু হৈ উঠিছোঁ। যিসকল ভক্ত ইয়ালৈ আহিব তেখেতসকলৰ প্ৰতি আমাৰ এটাই অনুৰোধ যে চৰকাৰে যি গাইডলাইন বা প্ৰট'কল মানি চলিবৰ কাৰণে এছঅ'পিত দিছে সেই এছঅ'পিসমূহ মানি আমাৰ এই মহামায়া থানত আহিবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু ভাৰত চৰকাৰে যেনেধৰণে এখন প্লাষ্টিক মুক্ত ভাৰত গঢ়িবৰ কাৰণে শ্লোগান প্ৰস্তুত কৰিছে সেই শ্লোগানৰ ওপৰত ভিত্তি ৰাখি আমি পূৰ্বতো আমি কৈছোঁ আৰু তেনেধৰণে আমি নিয়ম নীতি মানি আহিছোঁ। আৰু এইবছৰো আমি সেই নিয়ম নীতিৰ আধাৰত আমি সকলো ভক্তক আমি এই চেনেলৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে আমাৰ মহামায়া থানলৈ আহোঁতে প্লাষ্টিকৰ যিকোনো বস্তু যাতে মহামায়াৰ ওচৰলৈ অনা দ্ৰব্যসমূহ নানি তেখেতলৈ কলপাত বা কাগজৰ মোনা নহ'লে বাঁহৰ সামগ্ৰী টানিবৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। বলিবিধান কি ধৰণে হ'ব? বলিবিধান আমাৰ পূৰ্বৰ দৰে হ'ব। আমাৰ ইয়াত মানে মা জাগ্ৰত হয়। মা জাগ্ৰত অৱস্থাত যিসকল ভক্তই তেখেতৰ কাৰণে বলি আনে, ধৰক বৰ বলি মহ আৰু সৰু বলি ছাগলী, হাঁহ, পাৰ এইসমূহ আমি বৈদিক নীতি নিয়মেৰে যিখিনি মাক আমি উৎসৰ্গা কৰি অৰ্পণ কৰিব লাগে ঠিক সেই নীতি নিয়মেৰে আমি দিবৰ কাৰণে আমি সকলো সষ্টম হৈ উঠিছোঁ। মহালয়াৰ পৰা আৰু 4 দিন থাকিব। আমি ষষ্ঠী দিনাখন বেলবোধন হয়। ইয়াতেই বেলগছ আমাৰ থানৰ ভিতৰতেই আছে। বেলবোধন কৰিম। তাৰপিছত নৱপত্ৰিকা ইয়াত স্থাপন কৰিম। ইয়াত মৃন্ময় মূৰ্তিটো নহয়, ইয়াত আমাৰ মা ইয়াত আছে। মা জাগ্ৰত। মাক আমি সদায় পূজা কৰোঁ, কিন্তু এতিয়া মহিষাসুৰ মৰ্দিনী পূজা হ'ব। এই 4 দিন পূজা হ'ব। কিন্তু বলিবিধান তান্ত্ৰিক পদ্ধতিৰে ইয়াত পূজা হয়। বলিবিধান মহ, কুষ্মাণ্ড, ছাগলী, হাঁহ আৰু পাৰ বলি হয়। কুঁহিয়া বলি হয়। সকলোখিনি বলিবিধানৰ পদ্ধতিৰে সুন্দৰকৈ পূজাখিনি আগবঢ়াই যাব, মায়ে আগবঢ়াই নিব বুলি আমাৰ আশা আছে। ইয়াত গোসানী জাগ্ৰত হয়। আৰু ইয়াত যিসকল ভক্ত আহে, আগৰ পৰা আহি আছে বা আহে, তেখেতসকলে খুব ধুনীয়া সুন্দৰ কৰি যদি শুদ্ধ অন্তৰে ইয়াত যি বিচাৰে এটা মানে পদ্ধতি আছে। টোপোলা বান্ধি পেলাই যদি মাৰ আশীষ বিচাৰে বোলে মোৰ মা অমুকটো বস্তু, তেতিয়া মায়ে তেখেতক দিয়ে। শুদ্ধ অন্তৰে বিচাৰিব লাগিব আৰু তাৰপিছত তেখেতসকলে মাক যি দিব বিচাৰে সেই দিয়ে। তেনেকুৱা সেইটো পদ্ধতি আছে ইয়াত। আৰু প্ৰায়খিনি মানুহ নিঃসন্তান মানুহখিনি সন্তান পায়। ইয়াত বৰ খ্যাত এই মা, সেইটো বৰ জাগ্ৰত মা হেৰি আছে। তেনেকুৱা কিছুমান আছে, মই পাইছোঁ। মোৰ এতিয়া 4 বছৰ হৈ গ'ল। মই প্ৰায়খিনিয়ে পাইছোঁ। এই ক্ষেত্ৰত বহুতখিনি মানুহ উপকৃত হৈছে মাৰ ওচৰত আহি। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে হয়, বহুত দূৰৰ পৰা আহে। কেলকাতা, আমেৰিকালৈকো মই মন্ত্ৰ মাতি ইয়াত মোবাইলত ধৰি পেলাই মন্ত্ৰ মাতি মই শুনাইছোঁ। এনেকুৱাও আছে। আমেৰিকা, কেলকাতাতো প্ৰায় আছে। কেলকাতাৰ পৰা আহে। তাৰপিছতে এইটো ছাইডতো একদম উজনি তিনিচুকীয়া, ডিব্ৰুগড় সকলো ফালৰ পৰা আহে। আৰু ইফালে মহামায়া থান, গোৱালপাৰা সেইফালৰ পৰাও আহে, তাৰ পৰাও আহে। প্ৰায় বহুতখিনি মানুহ মই লগ পাইছোঁ ইয়াত। আৰু মানুহখিনিক তাত দেখুৱাই বা কিবা সপোনত দেখে বা তেখেতসকলে মনত ভাবি ইয়ালৈ আহে আৰু তেওঁলোকে ফল পাইছে, সেইকাৰণেতো আহিছে। অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিবলৈ আহক বোকাখাত JDC মহাবিদ্যালয় সমীপৰ গোস্বামী ট্ৰেডাৰ্ছলৈ। গোস্বামী ট্ৰেডাৰ্ছ, যোগাযোগ কৰক 9678295217 আৰু 7099603199 নম্বৰত। MD ছাপ্লায়াৰ, উন্নত মানৰ ইটা বালি আৰু গ্ৰেভেলৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আহক নুমলীগড়ৰ MD ছাপ্লায়াৰলৈ। যোগাযোগ কৰক 7002483575 আৰু 9706444896 নম্বৰত। Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163.